আমি বহুত ওপৰ পাইছো শেষ পথ যাই ফেলে এবাৰ দুখাইতে ধুনীয়াকে সুন্দৰ পৰিৱেশ ভিউটো চাই লৈ এবাৰ সুন্দৰ বেলিটো ওলাইছে ধৰিব পাইছে নে গম নাপাওঁ কিন্তু সুন্দৰ পৰিৱেশ মানুহটোকে দেখুৱাই এবাৰ তো সুন্দৰ ভাল লাগিছে সুন্দৰ এইফালে হাই আজি আমি আহিছো ক'ত হাদা মেঘালয় স্কুলখনৰ নাম কি আছিলে মই পাহৰি গলো নামটো সেন্ট ফ্ৰান্সিস স্কুল জাগিৰোড মেঘালয় তাক পাহৰি গৈছো তো বহুত পশ্চিম নগৰৰ পৰা আমি আহি আছো ইহঁতে আহিছে নিবিৰা তো ভাল লাগিছে ধুনীয়া সুন্দৰ পৰিৱেশ ইয়াতে ধুনীয়াকে মাছবিলাক আছে তো সকলোৱে চাওক সুন্দৰ পৰিৱেশ ভিউটো সুন্দৰ চাই লয় ধুনীয়া সুন্দৰ পৰিৱেশ আৰু দেখাম আমি ওপৰত গৈ ভাল লাগিব আপোনালোকে চাওক আমাৰ লগতে আপোনালোকে এনজয় কৰক তো আমি ওপৰলৈ গৈ আছো এতিয়া গৈ আছো তো এইফালে ধুনীয়া সুন্দৰ পৰিৱেশ এইখন স্কুলখন দেখাই দে সুন্দৰ মোক কেমেৰা নধৰে তথাপি দেখাই দিছে সুন্দৰ স্কুল দেখাই দিয়ে অলপ সুন্দৰ গৈ আছে তো আপোনালোকক দেখাই আছো ধুনীয়া সুন্দৰ পৰিৱেশ আমাৰ লগত আপোনালোকে উপভোগ কৰক সুন্দৰ চাই পেলাই সুন্দৰ এই গাড়ীখন হল স্কুলৰ মাল বস্তু লৈ আহিছে ঘৰটো যে বনাই আছে স্কুলখন মাল চাল লৈ আহে এইখন গাড়ী গৈ আছো আমি ওপৰলৈ এতিয়া কি আছে নাজানো ধুনীয়া ইয়াতে ধুনীয়া মালিকৰ গাড়ী ধুনীয়া এইটো গেছটো ধুনীয়া হৈছে সুন্দৰ পৰিৱেশ মজা সম্পূৰ্ণ নেদেখা আহিব পাৰে আপোনালোকে এই স্কুলৰ সন্মুখত এখন চোতাল আছে আপোনালোকে চাওক স্কুলখনৰ সন্মুখত এখন চোতাল আছে ধুনীয়া চোতাল দেখাবলৈ চেষ্টা কৰিম মজা খ্ৰীষ্টান মিছনাৰী স্কুল হয় সুন্দৰ পৰিৱেশ চাওক আপোনালোকে আহিব পাৰে যদি নাজানে মোক কণ্টেক্ট কৰিব সুন্দৰ খুব সুন্দৰ চেণ্ট ফ্ৰেন্সিছ ডি স্কুল বহুত অফ ৰোড আমি বহুত কষ্ট কৰি আহিছোঁ ৰাস্তা বহুত বেয়া তো উমচিয়াং টোপাতলি হেৰি সোমাই আহিবি আহি কমে কিমান কিলোমিটাৰমান হ'ব প্ৰায় 8-10 কিলোমিটাৰমান হ'ব 8-10 কিলোমিটাৰ দূৰত সুন্দৰ পৰিৱেশ ধুনীয়া চাই লোৱা খুব সুন্দৰ পৰিৱেশ সেয়া ওপৰত আমাৰ যীশুখ্ৰীষ্ট আছে গড সুন্দৰ পৰিৱেশ বৰ্তমানলৈকে স্কুলখন এতিয়ালৈ অপেনিং হোৱা নাই কেইদিনমান পিছত হ'ব চাগে হৈ গ'ল অপেনিং হলে চাগে ইকোচেন হোৱা নাই স্কুলখন অপেনিং হোৱা নাই এতিয়ালৈকে অপেনিং হোৱা নাই ন হোৱা নাই সুন্দৰ স্কুল বনাই আছে স্কুলখন অপেনিং হোৱা নাই আহিব ধুনীয়া পৰিৱেশ কাৰণ ল'ৰা-ছোৱালী যদি ইয়াতে পঢ়াব মন আছে আপোনালোকে আহিব পাৰে স্কুলখনক কণ্টেক্ট কৰিব পাৰে এখন স্কুলত মই বাৰু স্কুল পাহাৰৰ মাজত এড্ৰেছটো আপোনালোকক পৰিৱেশৰ মাজত স্কুলখন আছে আপোনালোকে আহি চাব পাৰে স্কুলখন মই এড্ৰেছটো বাৰু দিব চেষ্টা কৰিম যদি পাৰো দেখাবলৈ চেষ্টা কৰিম আমি এটা বেলেগ বস্তু দেখিছো কিবা ফল এইকেইটা নাজানো দেই আমি এতিয়া ওপৰলৈ গৈ আছো আমি এতিয়া বৰ্তমান চাৰ্চটোৰ ওপৰলৈ গৈ আছো ধুনীয়া ওপৰত এটা চাৰ্চ আছে সুন্দৰ ওখ মুখৰ ৰাস্তা সুন্দৰ ৰাস্তা বাই মিষ্টেক হৈ গৈছে সুন্দৰ ৰাস্তা আমি গৈ আছো উঠি গোটেইকেইটাই খুব এনজয় কৰিছো ভাল লাগিছে বহুত ভাল লাগিছে চিৰি আছে এইফালে খুব ধুনীয়াকৈ এইটো দেখাব চিৰি দেখাবলৈ চেষ্টা সুন্দৰ মই গৈ আছো দৌৰি গৈ আছে আমাৰ দেখাবলৈ চেষ্টা কৰিছো এয়া মেপ কিবা মেপ নাজানো দেই ভালকে মেপ নহয় মানে কোনোবাই ডনেশ্যন কৰিছেতো সেইটোৰ কাৰণে মেঘালয়ৰ মেপখন এখন ধুনীয়া এইটো গাৰ্ডেন খুব ধুনীয়া তো এইফালে কিবা চাৰ্চ আছে এটা তো আমি ওপৰলৈ গৈ আছো আমি এতিয়া ওপৰলৈ কিবা আছে নাজানো দেই তো আহি থাকা আমাৰ লগতে এখন বিশাল এখন ৰবৰ বাগান আমি দেখা নাই প্ৰথমবাৰ ভালকে দেখাই দিয়া আমি অলপ দূৰৰ পৰা দেখাই দিয়া বহুত ডাঙৰ মোৰ হাতখনতকৈ ডাঙৰ হ'ব হাইটটো বহুত ডাঙৰ ওলকচু আৰু ধুনীয়া অমিতাবিলাক লাগি আছে ধুনীয়াকৈ পিছলৈ লাগিছে অমিতাবিলাক সুন্দৰ পৰিৱেশ এটা অপূৰ্ব আৰু কলবিলাক ইমান চপৰ লাগি আছে এইটো চাপৰ হিচাপে নাজানো বাৰু এইটো মই অমিতাবিলাক খাওঁ ডাঙৰ কিবা সুন্দৰ পৰিৱেশ আগত যাই কিবা নাছিল কি বুলি গোটেই সবাই একেলগে ভাল লাগিছে ধুনীয়া জুপিয়ালি উঠে ফুলবিলাক ধুনীয়াকৈ
আছে বেলেগ মজা জেগা আছে আপোনালোকে আহিব পাৰে যদি আহা না আহিব পাৰে যদি নাজানে মোক কন্টেক্ট কৰক আৰু যদি এড্ৰেছ লাগে মোক কওক নাম্বাৰটো চুপাতলি পৰা উমচিয়াং ৰোডে কমে 30-40 কিলোমিটাৰ হ'ব ভাল লাগিছে আৰু এই ভিউটো চাওক সুন্দৰ ভিউ সুন্দৰ এই চিউৰি দে সুন্দৰ পৰিৱেশ আপোনালোকে চাওক আহিছে যদি আহিব পাৰে এই আগত জনা ভাল লাগিছে সুন্দৰ তো আমি বহুত ওপৰ পাইছো শেষ পথ যাই ফেলে বা দুখাইতে ধুনীয়াকৈ সুন্দৰ পৰিৱেশ ভিউটো চাই লৈ এবাৰ সুন্দৰ বেলিটো ওলাইছে ধৰিব পাইছে নে গম নাপাওঁ কিন্তু সুন্দৰ পৰিৱেশ মানুহটোকে দেখুৱাই তো সুন্দৰ ভাল লাগিছে সুন্দৰ এইফালে চাৰিওফালে চা প্ৰাকৃতিক পৰিৱেশ এই আমাৰ ধুবা ক'ত উঠি আছে ভিডিঅ'টো মজা মজাটো আমি আগুৱাই আহি থাকা আমি গৈ আছো আগুৱাই যোৱা একদম স্পাইডাৰ লাগিছে ভাল লাগিছে কি কথা সুন্দৰ পৰিৱেশ এইটো প্ৰকাণ্ড শিল দেখুৱাই দেবা প্ৰকাণ্ড শিল এটা সেলফি দিয়া তো উঠে থাক ভিডিঅ' সেলফি ল'বলৈ বিচাৰিছে তো আমি আগৰ সেইটো তললৈ যাবলৈ ভাবিছিলোঁ কিন্তু তথাপি গেটটো তালা লাগি আছে অলপ দেখুৱাই দিওঁ আমাক যাৰ ফলত আমি যাব নোৱাৰোঁ প্ৰকাণ্ড তালা লগাই দিছে তো এইফালে সৰু গেটটো দি যাব পাৰিম বুলি ভাবি আৰু তালা লগাই দিছে তো বেয়া লাগিছে অলপ স্কুলখন অলপ দেখাব আমি চেষ্টা কৰক এইফালে পৰা দেখাই দিওঁ উপায় নাই ধুনীয়া তলত ঝাৰু খেতি আৰু খুব সুন্দৰ হৈ আছে সুন্দৰ পৰিৱেশ যদি অহা নাই আহিব চেষ্টা কৰক ভাল লাগিব টুপাতলি উমচিয়াং হৈ ভিতৰত সোমাই এইটো মেঘালয়ত হয় কি ডিষ্ট্ৰিক্ট হয় নাজানো মই ভালকৈ এইফালে সুন্দৰ ফুল ফুলি আছে ধুনীয়া সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু ইয়াত প্লাষ্টিকৰ কোনো ব্যৱহাৰ নাই ভাল লাগিছে অলপ তো আমাৰ লগৰ সংগী বন্ধুবিলাকো আছে বহুত ভাগৰ লাগিছে এনজয় কৰিছে বহুত ভাল লাগিছে তো আৰু দেখাবলৈ চেষ্টা কৰিম পাওঁ নে কিমান দেখাবলৈ চেষ্টা কৰিম তো আমি যাওঁ এতিয়া চলক সন্ধিয়া হৈছে জোন ওলাই গৈছে তো ৰাস্তাটো বহুত পাহাৰ ৰাস্তা তো হাতী ওলোৱাৰ সম্ভাৱনা আছে তো সেইটোৱে অলপ আমি সোনকালে ঘৰত গৈ আছো জলদি অহা অলপ দেৰি হৈছে ভাল লাগিছে কিন্তু ধুনীয়া সুন্দৰ মানে আৰু নেক্সট এদিন আহিম ধুনীয়াকৈ সম্পূৰ্ণকৈ ব্লগ বনাম তো ঘৰৰ পৰা তো ভাল লাগিব আপোনালোকে চাব কৰিব কিমান অফ ৰোড দেখাব চেষ্টা কৰিম আমি নেক্সট দিন অলপ ৰাতি হৈ আছে সন্ধিয়া হৈছে দেৰি হৈছে আমি ঘৰত সোনকালে যাব লাগে তো হাতী ওলোৱাৰ সম্ভাৱনা আছে ৰাস্তাত বহুত অফ ৰোড জলদি আহা এইটো চাৰ্জটো হয় অলপ দেখুৱাই দিয়া সুন্দৰ ধুনীয়া বনাইছে ভাল লাগিছে ইয়াত কাৰেণ্টৰ সুবিধা নাই তো চলাৰ চিষ্টেম সৌৰশক্তি ব্যৱহাৰ কৰি আছে তো ইয়াত ফ্ৰী এনাৰ্জি আমাৰ সূৰ্য পোহৰটো ভাল এটা ব্যৱস্থা ব্যৱহাৰ কৰি আছে আৰু ইয়াত দেখিছে আপোনালোকে সুন্দৰ পৰিৱেশ লেতেৰা অলপো নাই প্লাষ্টিক বুলি কোৱা বস্তুটো নাই আৰু ঠায়ে ঠায়ে ডাষ্টবিন খুব সুন্দৰ পৰিৱেশ আপোনালোকে আহিলে ভাল পাব নেক্সট আৰু এদিন আহিম আমি এইবিলাক দেখা দিয়ে অলপ ধুনীয়াকৈ দেখাই দিয়ে ধুনীয়াকৈ বাঁহৰে ডাষ্টবিন বনাই দিছে তো দেখা পাইছে এইটো ডাষ্টবিন তো লগতে অমিতা পুলি ফুলৰ বাগিচা ধুনীয়া খুব সুন্দৰ পৰিৱেশটো এবাৰ দেখুৱাই দিয়ে ধুনীয়াকৈ তো খুব সুন্দৰ But the night goes down